আমি যোৱাকালি ছিংগাপুৰ পুলিচৰ পৰা আমাৰ মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট যিখিনি পঠিয়াইছিলোঁ তাৰ ভিতৰত আমি এটা ভাল পজিটিভ ৰেছপন্স পাইছোঁ আৰু তেওঁলোকে আমাৰ ৰিকুৱেষ্ট মানি কিছুমান তথ্য আমাক দিছে যেনেকৈ তেওঁলোকে যিটো টক্সিক'লজি এক্সামিনেশ্যন কৰিছিলে সেই টক্সিক'লজি এক্সামিনেশ্যনৰ ৰিপৰ্ট পাইছোঁ আমি পষ্টমৰ্টম ৰিপৰ্টৰ ফাইনেল তেওঁলোকৰ অপিনিয়নটো পাইছোঁ আৰু ইয়াৰ লগে লগে আমি ছিংগাপুৰ পোৰ্ট এণ্ড মেৰিন অথৰিটি যিটো আছে তেওঁলোকৰ পৰা কিছুমান তথ্য বিচাৰিছিলোঁ ডকুমেণ্ট বিচাৰিছিলোঁ সেইখিনিও আমি পাইছোঁ গতিকে এই তিনিটা তথ্য আমি ছিংগাপুৰ অথৰিটিৰ পৰা পাইছোঁ আৰু এইখিনি আমাৰ ইনভেষ্টিগেশ্যনক আগবঢ়াই নিয়াত যথেষ্ট সহায়ক হ'ব ৰিপৰ্টত কি আহিছে সেইটো মই ইয়াত আপোনালোকৰ সদৰি কৰিব নোৱাৰিম এইখিনি আমি তথ্য কোৰ্টত যেতিয়া আমি আমাৰ ৰিপৰ্ট দিম সেই ৰিপৰ্টৰ লগত যাব মানে এই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট সহায়ক হ'ব নেকি এই ৰিপৰ্টখিনি নিশ্চয় গোটেইখিনি তথ্য আমাৰ তদন্তৰ কাৰণে আমি তদন্তত লৈছোঁ আৰু তদন্তক আগবঢ়াই নিয়াত যথেষ্ট সহায়ক হ'ব মুখ্যমন্ত্ৰীয়ে যোৱাকালিও সংবাদ মাধ্যমৰ সন্মুখত দ্বিতীয়বাৰৰ বাবে হত্যা শব্দটো আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত যেতিয়া ৰিপৰ্ট দিম সেই কোৰ্টত আমাৰ গোটেই তদন্তৰ সবিশেষ কোৰ্টত জনাম আমি 17 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দিয়া হ'ব নে 17 ডিচেম্বৰত দিয়া নিশ্চয় আমি সেই সময়ৰ সীমাৰ ভিতৰতে আমাৰ তদন্ত সম্পূৰ্ণ কৰিম মই কৈছোঁ যি তিনিটা তথ্য আমি পাইছোঁ সেইটো কৈছোঁ আৰু বাকীখিনি তথ্য তেওঁলোকে আমাক বিবেচনা কৰি আছে আৰু তাৰ বিষয়ে আমাক জনাব ভাষ্য তেওঁলোকৰ তদন্তত তেওঁলোকে ইতিমধ্যে অংগ কৰিছে আমাৰ তদন্তৰ কাৰণে তেওঁলোকে সেইটো আমাক জনাব তেওঁলোকে সেইটো ছিংগাপুৰৰ আইন মতে তেওঁলোকে তদন্ত ভাষ্য গ্ৰহণ কৰি যথাসময়ত আমাক দিব অসমত ইতিমধ্যে বিভিন্ন বিহু সমিতিক আমন্ত্ৰণ জনাইছে আৰু কেইবাগৰাকী ব্যক্তিক এতিয়ালৈকে মাতি আছে তেওঁলোকৰ পৰা কেনেকুৱা ধৰণৰ তথ্য তদন্তৰ কাৰণে যিসকল লোকৰ ভাষ্য লাগে আমি সকলোকে মাতিছোঁ আৰু তেওঁলোকৰ ভাষ্য লৈ থকা হৈছে দৰকাৰ হ'লে আমি মাতিম যাক যাক আমি তদন্তৰ ক্ষেত্ৰত আমাক যাৰ যাৰ পাইছোঁ তেওঁলোকক আমি মাতি আছোঁ কিমানজনক মতা হৈছে আমাৰ অলমষ্ট 100 পাৰ হৈছে আজি ঋষিৰাজ বৰকটকী নামৰ এজন ব্যৱসায়িক মতা হৈছে ঋষিৰাজ বৰকটকী জুবিন গাৰ্গৰ লগত কোনো সম্পৰ্ক নাই বুলি তেওঁ উল্লেখ কৰিছে চিয়াম কানুৰ গোচৰটোতে তেওঁক তলব কৰা হৈছে নেকি ছাৰ আমি বিভিন্নজনক মাতিছোঁ কোনে কি কথা কৈছে সেইটো মই এতিয়া আপোনালোকক কোৱাটো উচিত নহ'ব ধন্যবাদ ছাৰ ৰাইজে যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো হেৰুৱাৰ কথা বাৰে বাৰে বিচাৰি আছে খালি মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে প্ৰকাৰান্তৰে ক'লে যে এইটো হত্যা বুলিয়ে ক'লে এই কথাটোত কিমান মানে সত্য আমি তদন্ত কৰি আছোঁ আৰু সময়মতে তদন্ত শেষ কৰি আমি কোৰ্টত জনাম সকলো তথ্য আজি কাক মতা হৈছে ছাৰ নাম মই ইতিমধ্যে কৈছোঁ যাক যাক দৰকাৰ আছে ইনভেষ্টিগেশ্যনত আমাৰ ইনভেষ্টিগেটিং টিমে মাতে আৰু সেইমতে মতা হৈছে গম পাব তদন্তত কি ওলাইছে সেইটো কথা মই এতিয়া এই মুহূৰ্তত মন্তব্য কৰাটো উচিত নহয় মই ইমানেই ক'ম যে তদন্ত আমাৰ ভালদৰে চলি আছে আৰু যিটো সময়সীমা আপোনালোকে গম পাইছে সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰিম